বতৰটো ইমান ডাৱৰীয়া কৈছে কিবা মাংস অকণ খাবলৈ মন গৈছে পাপা কওক না মাংস অকণ আনি দিবৰ কাৰণে বাহঁতৰ ঘৰলে মাতিছে ব'লা যাওঁ হাঁহ মাংস খাবলৈ বাহঁতৰ ঘৰলে যাওঁ ব'লক তেতিয়াহ'লে ওলাওক হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ ভাল আৰু মই পৰি আপোনালোকে চাই আছে দা পৰিদি ব্লগ আৰু এতিয়া আমি গৈ আছোঁ গোগামুখ গোহাঁই গাঁও আৰু আমাৰো ওলাই হৈ গ'ল এতিয়া গৈ থাকোঁ একেবাৰে বাহঁতৰ ঘৰত দৰ্জাখন মাৰি লওঁ আৰু এইফালে গোগামুখতো আহি পাই গ'লোহি গোগামুখত আহি পাই পাপাক প্ৰথমতে লগ কৰি লৈছোঁ এইটোৱে হৈছে পাপা আৰু এতিয়া আহি পাইছোঁহিয়ে সুবঞ্চী কলেজৰ ওচৰতে হয় বাহঁতৰ ঘৰ কিন্তু এইটো চাইডত সোমাই যাব লাগে আৰু বাহঁতৰ ঘৰতো আহি পাই গ'লোহি এইটোৱে হৈছে বাহঁতৰ ঘৰ ভিতৰত মাহঁত আছে বাহঁতো বহি আছে মই আহি প্ৰথমতে অকণমান টাইম বহি লৈছোঁ কাৰণ ৰাতিপুৱা হাঁহ খোৱা বতৰ কৰিছিলে আৰু এতিয়া বতৰটো চাওক বতৰৰ সঁচাকৈ মহিমা বুজিব নোৱাৰি আৰু মাহঁতে আহি লগতে পূৰা কামত লাগি গ'লহি এইফালে মায়ে পুৰা কাপোৰ কানি চেঞ্জ কৰি দুইজনী পুৰা কামত লাগি আছে আপোনালোক হ'লে আজি হাঁহ খোৱা বতৰ দেখিহে আহিছিলোঁ বতৰ কেনেকুৱা ধুনীয়া কৰিছে দেখিছে নাই পুৰা ৰ'দত থাকিবই পৰা নাই মানে গৰমত পুৰা কামত লাগি গৈছে মানে আহি হাঁহৰ লগত পচলা বঢ়িয়া ধুনীয়াকৈ বনাওক আজি পুৰা খাব লাগিব তেল মাৰি মাৰি আপুনিও হাঁহ খাবলৈ আহিছে নি আজি আৰু এইজনী হৈছে মোৰ ভাগিন কিন্তু ভাগিন নামতহে খাছ ফ্ৰেণ্ড আৰু তাই আৰু এইফালে বাহিৰত পুৰা মাংস কাটি আছে আমাৰ ভিনি ক'ৰবাত ফুৰিবলৈ যাব নি আপুনি পুৰা চুলিত ৰং চং সানি আছে যে বা চাৰিআলি যাবৰ কাৰণে আমাৰ ভিনিয়ে চাৰিআলি যাবৰ কাৰণে চুলিত ৰং সানি আছে আৰু এইফালে পুৰা মাংস কাটি আছে জল্দি বনাওক আৰু এইজনীয়ে হৈছে মোৰ বাজনী হাঁহৰ লগত আপোনালোকে পচলা খাই পাইছে নাই হাঁহৰ লগত বেছিকৈ কোমোৰাহে খায় কিন্তু পচলা খায়ো ভাল লাগে হয় নাই কেতিয়াবা হাঁহৰ লগত পচলা খাই চাবচোন বহুত বেছি টেষ্টি হয় কোমোৰাতকৈও বেছি টেষ্টি হয় নাই হাঁহ বনাবলৈ আৰম্ভণি আপুনি বনাব নেকি বস্তু এটা দেখিছে নাই বাৰু সেইটো দেখিছে নাই কি আচল বস্তুটোৱে ইয়াত বনাই থাকোঁতে পাছফালৰ পৰা আপোনাক দিবলৈ হ'লে হৈছে আৰু ভালকৈ ঘৰলৈ যাব নোৱাৰিম কি আপোনাৰ ঘৰলৈ যাবলৈ নোৱাৰিব নহয় আপোনাক মেডিকেল নিব লাগিব আৰু আপোনালোকে এনেকৈ পিঁয়াজখিনি অলপমান টাইম ভাজি ল'ব যেতিয়া ভাজি পিঁয়াজখিনি গলি যাব ন তেতিয়া য'ত যিমান যি মছলা আছে সকলোবোৰ আনি দি দিব আমি ইয়াত আদা নহৰু শুকান জলকীয়া এটা পেষ্ট বনাই দি লৈছোঁ এনেকৈ মাংসখিনি কিয় বনাইছোঁ মানে যেতিয়া মছলাখিনি অলপ সিজা হয় ন তেতিয়া মাংসখিনি দি দিলে মানে তাত মাংসখিনিৰ ভিতৰত মছলাটো সোমাই যায় আৰু খাই খুব বেছি ভাল লাগে ভাজি লাষ্টত এনেকৈ শুকান ভাজি কৰি দিব পাকঘৰ ৰুমত য'ত যিমান বস্তু আছে মই খাবলৈহে লাগিছোঁ খোৱাটো মেইন আপোনালোক খাব মই একেবাৰতে খাম মাংসখিনি বহুত টাইম ভাজি হোৱাৰ পিছত আলুখিনি দি দিব আলুখিনি দি হোৱাৰ পিছতে কলপচলাখিনিও দি দিব আৰু কলপচলাৰ পৰা যিটো পানী ওলাব ন সেই পানীটোৱে মাংসখিনি ধুনীয়াকৈ সিজাই দিব আৰু বহুত ধুনীয়া এটা ফ্লেভাৰ আহিব খায়ে ভাল লাগিব আৰু ধুনীয়াকৈ লৰাই ঢাকনাখন মাৰি দিব লাগে অলপ টাইম সিজিবৰ কাৰণে চাহৰ লগত আইচ অকণমান দি খাওক লওক সঁচাকৈ দি খাব নেকি আপুনি লৈ লৈছে যে চাহৰ লগত আইচ অকণমান দি খাব কৈছোঁ মাক মই আৰু আমাৰ মাংস প্ৰায় খাবলৈ হৈছেগৈ আৰু হৈছে মানে হ'লেই বুলিয়ে ক'ব পাৰি ছাইডৰ পৰা ধুনীয়াকৈ পানী আহি মাংসটো সিজাই দিছে আৰু এনেকৈ খাব পাৰিব হাঁহ মাংস আৰু পচলা চব্জি হৈ গ'ল নি টেষ্ট কৰি চাব আনিছোঁ তোমাক বা মোক টেষ্ট কৰি চাবৰ কাৰণে আনি দিছে খাবলৈ তুমি খাবা নেকিনো ৰূপটো চা না বোলে আধা আধি কামত ময়ো লাগিছিলোঁ টেষ্ট কৰি চাওঁ মাংস কেনেকুৱা হৈছে হাঁহ মাংস বহুত টান থাকে নহয় সেইকাৰণে আপোনালোকৰ মুখৰ আগত চুবাব নোৱাৰি নহ'লে মুখখন ডাঙৰ হৈ যাব কলপচলা অকণে খাই চাব লাগিব আৰু নিমখ কমিলে নিমখ অকণমান দি দিয়কগৈ যাওক আৰু এইফালে আমাৰ ভাত খাবলৈ হৈ গ'ল আমি নহাৰ আগতে বাই মাটিমাহ দালিও বনাই থৈছিলে আজি গৰমত মাটিমাহ দালি আৰু হাঁহ খাই লৈ ওপৰলৈ নগ'লে হৈছে আৰু ইমান গৰম হ'ব বুলি গম পোৱা নাছিলোঁ ন বতৰটো ৰাতিপুৱা ডাৱৰীয়া কৰি আছিলে একো নাই খাওঁ আৰু ভাতটো ভাত পানী খাই আজৰি হৈ ল'লোঁ আৰু ভাতকেইটা খাই ইমানে মানে ভাগৰ লাগিলে বহি আছোঁ ভাত খাই লৈ আৰু মাহঁতেতো ডাইৰেক্ট বিচনাত পৰিয়ে দিলে ঘৰলৈ নাযায় নি দেৰি হৈছে ন যাবৰ কাৰণে ব'লক ওলাওক জল্দি যাওঁ আকৌ ঘৰলৈ আৰু বাইদেউ যাওঁগৈ ব'লা আমাৰ ঘৰলৈ আজি শনিবাৰে যাবা ঠিক আছে আৰু কথা এটা ক'ব দেই এই তাইকে মোকে দেখিবলৈ একে লাগে বুলি কয় কিন্তু সঁচাকৈ একে নেকি আমি দুজনী দেখিবৰ কাৰণে আমি দুজনীয়ে মানে আইনাৰ আগত চাই থাকোঁ সঁচাকৈ আমি দুজনী একে নেকি যদি একে হয় আপোনালোকে কমেণ্টত জনাব হা আৰু আমাৰ এই মৰম লগা ছোৱালীজনীৰ ভাগত যদি ইনষ্টা আইডিটো লাগে মই দি দিম বাৰু আপোনালোকক মিছ গগৈ বুলি আছে আপোনালোকে চাৰ্চ কৰিলে পাই যাব আৰু এতিয়া ঘৰলৈ ওলাই থাকোঁ আৰু যাওঁ দেই কৈছোঁ না বা যাওঁ দেই বাই বাই যাওঁ বাই বাই